তোমালোকে ইয়াত কি কৰি আছা? এনে আছো, তুমি কি পাই? ৰবাচোন কি হৈছে আৰু যে তোমাৰ বুকুত বেণ্ডেজ নাই এটা কি কি ক'ত এনেকৈ বহুত দুখ পালা নেকি ৰবাচোন উশাহটো লৈ লোৱা সেই আকৌ হোৱা নাই ৰুই কেনেকুৱা হয় এইবোৰ? নামাতিবা মোক মানুহক এনেকৈ কোনোবাই ভয় খুৱাই নেকি ৰাগিনী কি হ'ল কি ভাবি আছা কি হৈছে তোমাৰ কিয় নিজক শাস্তি দিছা মোৰ লগত গুচি যা গুচি যা কি হৈছে ৰাগিনী ৰাগিনী এইজনীয়ে ৰাগিনী কিয় মোৰ ৰাগিনী নহয় ৰাগিনী আহিব ৰাগিনী মোৰ ঘূৰি আহিব ৰাগিনী কি হৈছে মই একো বুজা না তুমি কিয় আহিব পাৰিছা আৰু তাৰ বুকুত তোমাৰ নাম কিয় আছে এইবোৰ বহুত কথা দিয়া পিছত কেতিয়াবা আহা এতিয়া ভিতৰত নহয় ৰাগিনী তুমি ক'বই লাগিব কি লুকাইছা শুনা তেন্তে কলেজৰ দিনৰ পৰাই সি মোক বহুত ভাল পাইছে সেইদিনা আমাৰ কলেজৰ নহ'লে ক'ত খুলিয়ে দিয়া হিচাপেই নাপাব মই দেখিলোঁ বুলিহে সেই মানুহজন আমাৰ ধৰা পৰিছে কোন ক'ত আছে আমাৰ গুদামত থৈছোঁ মাজনীক কলেজলৈ যাব দিবা মই গুদামলৈ যাওঁ বাহিৰে বাহিৰে কামটো কৰি হালকা ঢাকিবলৈ যোৱা তাক এনেকৈ যাব নিদিবা, ভালকৈ এহেকা দিবা। নাই ৰবা, লৈ যাবি। কিয় এটা আবাই যাবলৈ বাকী আছে
কৰিলি আৰু এই অঞ্চলত ৰাৱণ ৰায় চৌধুৰীক নাম শুনিলে মানুহ ভয়তে টেপুৱা লাগে আৰু প্ৰতিজন মানুহ থৰ থৰকৈ কঁপে আৰু তই ৰাৱণ ৰায় চৌধুৰীৰ লগত খেলিলি ইয়াক মাৰিয়ে পেলাওঁ নাই দাদা মোক মাফ কৰি দিয়ক প্লিজ প্লিজ মোক যাব দিয়ক দাদা তোক যাব দিব লাগে আহিলি বান্দেৰী তই বান্দৰী তই বান্দৰী তই এনি তাইক জোকাই ভাল লাগে কিবা কি যে হ'ব তহঁতৰ লগত এদিন কি মোক দাদা কৈ দিয়া সঁচা কথাটো ঐ লাভ হও
গধুৰ সম্পৰ্ক এটাক ইমান তললৈ নমাব পাৰিছা তুমি? চৰি মই মনৰ কথা কৈ কৈছোঁ বেয়া নাপাবা মই তোমাক বহুত ভাল পাওঁ, কিন্তু কি কৰিম মা দেউতা দাদাই এইবোৰ কথা গম পালে তোমাক যে মাৰি পেলাব। মোক মাফ কৰি দিবা, মোৰ উপায়হীন। মাজনী কিয় কান্দি আছা? কি হৈছে তোমাৰ? হোৱা নাই মা। মোক মিছা মাতি কি কৰিবা মা? কোৱাচোন মোক কি হৈছে? কাৰোবাক ভাল পোৱাটো পাপ নেকি মা? নহয় মাজনী। কিয়? মা মই ৰোহিতক বহুত ভাল পাওঁ। তাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো। কোন ৰোহিত? আমাৰ কলেজৰে। সি বহুত ভাল ল'ৰা মা। কিন্তু মাজনী তোৰ দাদা দেউতাৰতো জানোৱেই। মই নোৱাৰো ৰোহিত। তোমালোকে ৰোহিতক দেখিছিলা নেকি? সি তোমাক বহুত ভাল পাইছে। সিদিনা তুমি নাম পোৱাৰ পিছত সি বেচাৰে বহুত কষ্ট পাইছে। তই তাক কালি তেনেকৈ ক'ব নালাগিছিল। সি বহুত ভাল ল'ৰা। তাই এনে কান্দিলে কি হ'ব কোৱাচোন? তাৰ চাগে কিবা বিপদ হৈছে, সেইবাবে সি কলেজ আহিব পৰা নাই। তাৰ যি অসুবিধা হ'লেও এবাৰ হ'লেও মোক চাবলৈ আহিছিল, কিন্তু আজি 3 দিন হ'ল তাৰ দেখা দেখি। তুমি এবাৰ সিহঁতৰ ঘৰত যোৱাটো ভাল হ'ব নেকি? তাৰ ঘৰটো কোনখিনি? এইফালে চিধাকৈ লেফ্ট চাইড। সি এনেকৈ বহুদিন কলেজ নহয়, মই তাৰ ঘৰলৈ যাম। ৰোহিত কি হৈছে? কি হৈছে কোৱা আকৌ? মোৰ দেউতা নাই একেবাৰে গুচি গ'ল। আমাক দুখ নকৰিবা, মই আছো নহয়। মই তোমাক বহুত ভাল পাওঁ। তোমাক প্ৰথম দেখাৰ পৰাই মোৰ তোমাক ভাল লাগিছিল। ভাল পাই পেলাইছিলো তোমাক। চাই গৈছে সঁচাই বহুত ভাল পাওঁ তোমাক। পিছে মই সিদিনা কথা কিয় নাকৈছিলা? ভয় লাগিছিল। মোৰ দাদা আৰু দেউতাই গম পালে যে তোমাক মাৰি পেলাব। তুমি মোৰ লগত থাকিলে মোক কোনে একো কৰিব নোৱাৰে। ভগৱানৰ নাম আকৌ কিন্তু নাই ৰাগিনী। এতিয়া মই সকলোকে পিন্ধা যে ৰাগিনী মোৰ প্ৰিয়া। দাদা বাজনী ক'ৰ হয়? তোৰ হ'বলগীয়া বৌয়ে। বৌ? বৌ বুলি মাতিবি। ধেমালি কৰিছে দাদাই। ধেমালি হ'লেও যে ইমানি দৌৰত দাদাৰ মুখত হাঁহি দেখিছো। এতিয়া দাদাই সদায় হাঁহিব। অ' দাদা দেউতা কেতিয়া আহিব? বহুত মনত পৰি আছে জানা বা। দেউতাই আমাক এৰি ক'তোৱে নাই। এতিয়া চোৱাচোন
এসপ্তাহ হৈ গ'ল দেউতা অহাই নাই আহিব দিয়া দেউতাক মাইনা তুমি খোৱা যোৱা তুমি শুই উঠা নাই ভাত টিপি থাকা মই শুব যাওঁ যা চোৱাচোন ৰাতিবি তাই যে এইবোৰ একোৱেই বুজা হোৱা নাই মাৰ মৰম নাপালে এতিয়া তাই এইবাৰ বুজা নহওঁতেই আমাৰ বন্ধুত্ব প্ৰেমত পৰিণত হ'ল তুমি মোক এৰি নাযাবা দেই নহ'লে মই পাগল হৈ যাম মৰি থাকিম মই কি কথা কৈছা এইবোৰ কিয় কৈছা তোমাক যেন পৰা কোনোবাই আঁতৰাই নিব দাদা অ দাদা অ ক'ত আছে বাৰু কি হ'ল ঘড়ী উদা ঢুকাই আহিছ যে ইচ বৰ ডাঙৰ কথাটো হ'ল এই ৰাগিনী ছোৱালীটোৱে এইবোৰহে কৰিবলৈ পালেনে ল'ৰা ছোৱালীৰ লগত লিলিমাই কৰি আছে মই প্ৰথম দেখি ধৰিবই পৰা নাছিলোঁ ক'ত আছে সিহঁত আমাৰ সৌ মাজতে দুইজন বহি আছে বল প্ৰভু বচাব আৰু ছোৱালীজনীক ৰাগিনী দাদা আজি তই মোৰ ভণ্টিক জোকাব নেক্সট টাইম যদি মোৰ ভণ্টিৰ লগত দেখা পাওঁ বেয়া হৈ যাব ইয়াৰ পৰা বাহিৰত ওলাবি কিন্তু কালি তোক চাবৰ কাৰণে ল'ৰা আহি আছে ৰোহিত কালি কালি দাদাই মোক চাবলৈ ল'ৰা মাতিছে মোক ইয়াৰ পৰা লৈ যোৱা নহ'লে মই মৰি থাকিম প্লিজ ৰোহিত
অ মালিক কি হ'ল দেউতা ভিতৰত আছে ৰাগিনী ল'ৰাজনৰ লগত সেই মন্দিৰলৈ গৈছে মোৰ ভিতৰত সোমাই থৈছিলোঁ ৰাগিনী ভিতৰত নাই দেউতা কি হ'ল বাবা ভণ্টি ৰুমত নাই মা আৰু সৰি হেনো ল'ৰাজনৰ লগত মন্দিৰত যোৱা দেখিছে কি হেৰি শুনিছেনে এই বল এই সিহঁত ক'ত আছে আজি সিহঁত কি কৰিম ভগৱানেও নাজানে Hi.
ক'ত আছে কি কৰিছে একো নাজানো দেউতাহঁতে মোক খোৱাৰ লগত দিয়াইছে এইবোৰ কথা তোমাৰ পৰা মোক লুকুৱাই ৰাখিব কৈছিল বাবে মই কোৱা নাছিলোঁ তুমি এতিয়াও তাক নিজৰ কৰিব পাৰিবানে আমি হাঁচিৰকা আলফুলীয়া মৰমবোৰ তাক আকৌ দিব পাৰিবানে মই তোমাক খুব বিচাৰোঁ ৰাগিনী দুখৰ বোজা মূৰত লৈ তোমাৰ লগত অভিনয় কৰাৰ কোনো প্ৰয়োজন নাই এতিয়া তুমি আৰু মই অকলে নহয় আমাৰ লগত পাতি হয়তো মোৰ লগত পাৰিবা জানো পাৰিব লাগিব নিজৰ বাবে নহ'লেও মাহীৰ বাবে সিটো তাৰ কথা ৰাখিলে সি কৈছিল যে সি মই নহ'লে পাগল হৈ যাব জীয়াই জীয়াই মৰি থাকিব সি সকলোৰে আগত কি কৈছিল জানা ৰাগিনী মোৰ প্ৰিয়া মই তাৰ কথা ৰাখিব নোৱাৰিলোঁ মইতো তাৰ ভৰিৰ তলৰ চুলি কলাতকৈও তলত ৰাগিনী